নমস্কাৰ চিনাকি লাইভৰ সকলো দৰ্শকক পুনৰবাৰ স্বাগতম জনাইছোঁ মই চন্দন আজি আপোনালোকৰ মাজত লৈ আহিছোঁ এটা খুব ইনফৰ্মেটিভ ভিডিঅ' আজি আমি আলোচনা কৰিম লিভাৰ ফাংচন টেষ্ট হয় কি LFT টেষ্ট যে ডক্টৰে কৰিবলৈ দিয়ে সেই টেষ্টটো আচলতে হয় কি সেই টেষ্টটো ডক্টৰে কিয় কৰিবলৈ দিয়ে সেই টেষ্টটো কৰিবলৈ যোৱাৰ আগত পেচেণ্টে কি নিয়ম পালন কৰিব লাগিব সেই টেষ্টটো কৰিলে সেই টেষ্টত কি প্ৰটিন এনজাইম ইত্যাদিবিলাক ওলায় ৰিপৰ্টবিলাক কেনেকুৱা ওলায় তাৰ বিষয়ে আমি আজি আলোচনা কৰিম আহক ভিডিঅ'টো আৰম্ভ কৰোঁ লিভাৰ ফাংচন টেষ্ট LFT টেষ্ট আচলতে হৈছে লিভাৰ পেনেল হেপাটিক পেনেল বা লিভাৰ প্ৰফাইল এইকেইটা নামেৰেও আচলতে এই টেষ্টটোক জনা যায় LFT এক প্ৰকাৰৰ ব্লাড টেষ্ট হয় য'ত লিভাৰৰ দ্বাৰা বনোৱা ছাবষ্টেন্স প্ৰটিন এনজাইমৰ বিষয়ে গম পোৱা যায় লগতে লিভাৰৰ বৰ্তমান অৱস্থা কেনেকুৱা সেই বিষয়েও জনা যায় যে লিভাৰ ভালে আছে নে লিভাৰটো বেয়া হোৱা আৰম্ভ হৈছে সেই গোটেইখিনি বিষয়ে এই টেষ্টটোত গম পোৱা যায় LFT টেষ্ট বা লিভাৰ ফাংচন টেষ্ট যেতিয়া কৰোৱা যায় তাত কি ছাবষ্টেন্স প্ৰটিন এনজাইমৰ বিষয়ে গম পোৱা যায় জানো আহক প্ৰথমতে গম পোৱা যায় এলবুমিন যিটো এক প্ৰকাৰৰ প্ৰটিন হয় লিভাৰে বনায় ইয়াৰ বিষয়ে গম পোৱা যায় টোটেল প্ৰটিন ব্লাডত কিমান আছে সেই বিষয়ে গম পোৱা যায় এলানাইন ট্ৰেন্সফাৰেজ যিটো ALT বা SGPT বুলি কোৱা হয় এলকালাইন ফছফেটছ যিটো ALP বুলি কোৱা হয় শ্বৰ্ট ফৰ্মত এলানাইন ট্ৰেন্সমিনেজ যিটো শ্বৰ্টত ALT বুলি কোৱা হয় সেইবিলাকৰ বিষয়ে গম পোৱা যায় আৰু এছপাৰেট এমাইনো ট্ৰেন্সফাৰেজ যিটো AST বা SGOT বুলি কোৱা হয় সেইটোৰ বিষয়ে গম পোৱা যায় গামা গ্লুটামাইট ট্ৰেন্সফাৰেজ যিটো GGT বুলি কোৱা হয় বিলিৰুবিন লেক্টেট ডিহাইড্ৰজেনেজ যিটো ALD বুলি কোৱা হয় PT বা APTT এই গোটেই এনজাইম প্ৰটিন ছাবষ্টেন্সৰ বিষয়ে এই LFT টেষ্ট বা লিভাৰ ফাংচন টেষ্ট যদি আপুনি কৰে এই গোটেইকেইটাৰ বিষয়ে আপুনি গম পাব যে আপোনাৰ বাঢ়ি আছে নে কমি আছে এতিয়া জানো আহক ডক্টৰে এই টেষ্টটো কিয় কৰিবলৈ দিয়ে ডক্টৰৰ ওচৰত গ'লে যে লিভাৰ ফাংচনটো আপোনাৰ টেষ্ট কৰিব লাগিব বুলি যে কয় LFT টেষ্ট কৰিব লাগিব বুলি যে কয় কিয় কয় সেইটো কিয় ডক্টৰে কিহৰ কাৰণে ক'ব লগা হয় সেইটো টেষ্ট কৰিব লাগে তাৰ বিষয়ে জানো আহক প্ৰথম কথা হৈ গ'ল যদি মানুহৰ স্কিনৰ কালাৰ বা চকু দুটা বস্তু যদি প্ৰথম হালধীয়া ধৰণৰ হৈ আহে হালধীয়া ৰং হয় য়েল্লো কালাৰ যদি হয় তেতিয়া প্ৰথম ডক্টৰে এই টেষ্টটো কৰিবলৈ দিয়ে যে লিভাৰ হয়তো আপোনাৰ বেয়া ফালে ঢাল খাব পাৰে বেয়া হ'ব পাৰে গতিকে লিভাৰ ফাংচন টেষ্টটো কৰিবলৈ দিয়া হয় হৈছে এইকেইটা গোটেইকেইটা মই যিকেইটা ক'বলৈ গৈ আছোঁ এইকেইটা চিমটমছ গোটেইকেইটা হৈ গ'ল চিমটমছ বহুত বেছি নজিয়া বা বমিটিং হ'ব পাৰে তেতিয়াও লিভাৰ ফাংচন টেষ্ট কৰিবলৈ দিয়া হয় পেটৰ বিষ হ'ব পাৰে লেট্ৰিনৰ সমস্যা থাকিব পাৰে তেতিয়া লিভাৰ টেষ্ট কৰিবলৈ দিয়া হয় কাৰোবাৰ যদি ইউৰিনৰ কালাৰ পেচাবৰ কালাৰ ডাৰ্ক হৈছে বা লাইট কালাৰ হৈ গৈছে তেতিয়াও লিভাৰ ফাংচন টেষ্ট কৰিবলৈ দিয়া হয় কোনোবা মানুহে বহুত দিনৰ পৰা ড্ৰিংকছ কৰি আছে বহুত বেছি মদ্যপান কৰি আছে তেতিয়াও লিভাৰ টেষ্ট কৰিবলৈ দিয়া হয় LFT লিভাৰ ফাংচন টেষ্টটো কৰিবলৈ দিয়া হয় খুব বেছি কাৰোবাৰ ভাগৰ লাগে অলপতে ভাগৰ লাগি যায় ভাগৰুৱা অনুভৱ কৰে তেতিয়া লিভাৰ ফাংচন টেষ্ট কৰিবলৈ দিয়া হয় লিভাৰৰ হয়তো প্ৰব্লেম হ'ব পাৰে সেইটো কাৰণে তেখেতৰ কিবা এটা কৰিলেই ভাগৰ লাগি যায় ফেমিলি হিষ্ট্ৰী যদি ফেমিলি হিষ্ট্ৰীত কাৰোবাৰ লিভাৰৰ আগতে সমস্যা আছিল যদি ফেমিলিত তেনেকুৱা ধৰণৰ আগৰ পুৰণা ৰেকৰ্ড আছে তেতিয়াও লিভাৰ ফাংচন টেষ্টটো ডক্টৰে কৰিবলৈ দিয়ে বহুত মানুহে ধৰি লওক বহুত দিনৰ পৰা পেইন কিলাৰ খাই আছে বিভিন্ন ধৰণৰ বেলেগ মেডিচিন খাই আছে বহুত বছৰ ধৰি পেলাই খাই আছে তেখেতৰ লিভাৰৰ সমস্যা হ'ব পাৰে পেইন কিলাৰ খাই থাকিলে লিভাৰৰ সমস্যা হয় বা মেডিচিন বহুতকৈ খাই থাকিলে লিভাৰৰ সমস্যা হয় গতিকে সেই সময়তো ডক্টৰে লিভাৰ ফাংচন টেষ্টটো কৰিবলৈ দিব পাৰে ভোক নালাগে তেনেকুৱা ধৰণৰ যদি ভোকৰ সমস্যা হয় ভোকটো খুব কমকৈ লাগে খাবলৈ মন নাযায় খোৱাৰ পিছত বমি ভাৱ আহে তেনে গেছৰ সমস্যা থাকে তেতিয়া লিভাৰ ফাংচন টেষ্টটো কৰিবলৈ দিয়া হয় তাৰপিছত যদি খুব বেছি মেদ থাকে মানে অবেচিটি থাকে বহুত বেছি চৰ্বি জমা হৈ গৈছে গাত পেটত বহুত চৰ্বি জমা হৈছে আৰু বুকুৰ এইখিনি জেগাত বিষ হ'ব পাৰে উঠা বহা কৰোঁতে আপোনাৰ এইখিনি জেগা বুকুৰ ৰাইট ছাইডৰ এইখিনিত এই জেগাটোত আপোনাৰ বিষ হ'ব পাৰে
তেতিয়াও আপোনাক লিভাৰ ফাংচন টেষ্টটো কৰিবলৈ দিব পাৰে। এনেকুৱা ধৰণৰ যদি আপোনাৰ সমস্যা থাকে, এনেকুৱা ধৰণৰ যদি আপুনি চিমটমছ দেখা পাইছে, অনতিপলমে আপুনি আপোনাৰ ওচৰতে থকা ডক্টৰৰ ওচৰত যাব, আপোনাৰ সমস্যাখিনি ক'ব, তেখেতে আপোনাক লিভাৰ ফাংচন টেষ্ট কৰিবলৈ দিব বা আপোনাক আল্ট্ৰাচাউণ্ড কৰিবলৈ দিব। তেতিয়া আপুনি টেষ্টটো কৰিলে আপুনি গম পাব যে আপোনাৰ লিভাৰ সুস্থ হৈ আছে নে অসুস্থ। গতিকে আপুনি অনতিপলমে গৈ পেলাই ওচৰৰ চিকিৎসকৰ পৰামৰ্শ লৈ পেলাই আপুনি লেবৰেটৰী এটাত টেষ্ট কৰি ল'লে আপুনি গম পাব যে আপোনাৰ লিভাৰৰ কণ্ডিশ্যনটো বৰ্তমান কেনে আছে। কিন্তু আজিকালি দেখা পোৱা যায় যে বহুত মানুহে নিজে নিজে গৈ পেলাই LFT টেষ্ট কৰে। গতিকে আপুনি যদি ভাবে কৰোঁ বুলি, তেতিয়াহ'লে আপুনি নিজে গৈ পেলাইও মানে LFT টেষ্টটো কৰি ল'ব পাৰে কোনোবা এটা লেবৰেটৰীত, ভাল লেবৰেটৰী এটাত গৈ পেলাই যদি কৰি লয় আপোনালোকে কৰি ল'ব পাৰে। এতিয়া জানো আহক এই টেষ্টটো কৰোৱাৰ আগে আগে পেচেণ্টে কেনেকুৱা ধৰণৰ নিয়মবিলাক মানি চলিব লাগিব, কেনেকুৱা ধৰণে মানে পেচেণ্টে খোৱা বোৱা ৰেষ্ট্ৰিকশ্যনটো কেনেকুৱা ধৰণৰ হ'ব পাৰে তাৰ বিষয়ে জানো আহক। এই টেষ্টটো যদি কৰাই পেলাই আপুনি যদি এটা একুৰেট ৰিজাল্ট, মানে এটা ভাল ৰিজাল্ট যদি আপুনি বিচাৰে, তেতিয়াহ'লে আপুনি ভাল লেবৰেটৰীটো কৰাবই লাগিব প্ৰথম কথা। ছেকেণ্ডতে আপুনি কি কৰিব লাগিব, ভালকৈ আপুনি নিয়মটো মানি চলিব লাগিব। এই টেষ্ট কৰাৰ আগত কেনেকুৱা ধৰণৰ নিয়ম মানি চলিব লাগে, সেই নিয়মখিনি আপুনি মানি যদি চলে, তেতিয়া আপুনি এটা একুৰেট ৰিজাল্ট পাব। এতিয়া হৈ গ'ল কথাটো আপুনি খোৱা বোৱাৰ ৰেষ্ট্ৰিকশ্যনছ কেনেকুৱা ধৰণৰ হ'ব পাৰে। আপুনি 10ৰ পৰা 12 ঘণ্টালৈকে একো নাখাব। টেষ্টটো যদি আপুনি কৰাবলৈ যায় তাৰ 10 ঘণ্টা বা 12 ঘণ্টাৰ আগত আপুনি খানা খাই ল'ব। তাৰপিছত 10 বা 12 ঘণ্টা আপুনি একো নাখাব। পানী খাব পাৰিব, পানী খালে একো প্ৰব্লেম নাই। যদি আপুনি এই নিয়মকেইটা মানি চলে, তেতিয়া আপুনি এটা একুৰেট ৰিজাল্ট পাব। যিটো টেষ্টত মানে LFT টেষ্টত আপুনি এটা একুৰেট ৰিজাল্ট পাব, শুদ্ধ ৰিজাল্ট পাব। ইয়াৰ মাজতে আৰু এটা ইম্পৰ্টেণ্ট কথা মই কৈ দিওঁ। বহুত দিনৰ পৰা যদি কোনোবা মানুহে হয়তো বহুত পেচেণ্ট থাকে, লিভাৰ সমস্যা থাকে, লিভাৰ প্ৰব্লেম চলি থাকে, তেখেতসকলে বহুত দিনৰ পৰা লিভাৰৰ ট্ৰিটমেণ্ট কৰি আছে, লিভাৰৰ মেডিচিন খাই আছে, ডক্টৰৰ পৰামৰ্শত আছে, প্ৰত্যেক মাহত ডক্টৰৰ ওচৰত যাব লগা হয়, তেখেতে হেৰি কৰে, ডক্টৰে তেখেতসকলক দি আছে টেষ্ট কৰাবৰ কাৰণে। আৰু কিছুমান মানুহে ডক্টৰৰ ওচৰত নোযোৱা হৈ যায়, মেডিচিন যিখিনি দিলে মেডিচিনখিনি সেইখিনি খাই পেলাই অলপমান ভাল পালে এৰি দিয়ে। কিন্তু তেখেতে বহুত দিনৰ পৰা হয়তো লিভাৰ প্ৰব্লেমত ভুগি আছিল, বহুত দিন আগতে ট্ৰিটমেণ্টত আছিল, কিন্তু এতিয়া বৰ্তমান তেখেতে ট্ৰিটমেণ্ট নকৰা হৈছে। গতিকে তেখেতসকলৰ কাৰণে মই জনাব বিচাৰিছোঁ, লিভাৰ ফাংচন টেষ্টটো যদি লিভাৰৰ সমস্যা আপোনাৰ বহুত দিনৰ পৰা আগৰ পৰাই আছে, লিভাৰটো আপোনাৰ কমপ্লিট ঠিক নোহোৱালৈকে প্ৰত্যেক 6 মাহৰ মূৰে মূৰে আপুনি LFT টেষ্টটো কৰাই থাকিব। LFT টেষ্টটো প্ৰত্যেক 6 মাহৰ মূৰে মূৰে আপুনি যদি কৰাই থাকে, আপুনি এটা সুস্থ জীৱন পাব। আপোনাৰ মানে লিভাৰটো সুস্থ থাকিব। আপোনাৰ বেলেগ কোনো ধৰণৰ বেমাৰ আজাৰৰ পৰা আপুনি হাত সাৰি থাকিব পাৰিব। যদি লিভাৰটো ভালে থাকে, আপোনাৰ সাধাৰণতে বেলেগ বেমাৰ পটককৈ নহয়। গতিকে আপুনি লিভাৰ ফাংচন টেষ্টটো প্ৰত্যেক 6 মাহৰ মূৰে মূৰে কৰাই থাকিব বুলি। আজি আমি জানিলোঁ লিভাৰ ফাংচন টেষ্টৰ বিষয়ে। LFT টেষ্ট কিনো হয়, ইয়াক কেনেকৈ কৰা হয়, কি নিয়ম মানি চলিব লাগে, ডক্টৰে কিয় লিখে, এই গোটেইখিনি বিষয়ে আমি জানিলোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে বহুত ধন্যবাদ। যদি ভিডিঅ'টো চাই পেলাই ভাল পালে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰি দিব, এটা কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই পেলাই। ধন্যবাদ।